আৰু আজি হৈছে একেবাৰে স্পেচিয়েল দিন। সো আজি কি আছে? বাৰ্থডে। তো কাৰ বাৰ্থডে? সকলোবোৰ আছে, চাওক কেইফালেবোৰ আছে, সকলোবোৰ আছে আৰু সকলোকে ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এনাডাৰ ব্লগ আৰু নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আজি আছোঁ ঘৰত আৰু আজি হৈছে একেবাৰে স্পেচিয়েল দিন। থাম্বনেইল চাই আপোনালোকে গম পাইছে, চব গম পাব আপোনালোকে। চ' এতিয়া খুৰাই যাত্ৰা আৰম্ভ কৰিছে এইফালে আৰু মই যাত্ৰা আৰম্ভ কৰোঁ ভিতৰলৈ। চ' সকলোবোৰ আহিছে, মামা আহিছে, গোটেই ঘৰৰ সকলো আহিছে আৰু আহিব আছে। চ' আপোনালোকে চাই থাকক, একেবাৰে বতৰটো ভাল কৰিলে ভাল আৰু যিহেতু ৰাতি অলপ প্ৰব্লেম হ'ব পাৰে। চানি কি চাই আছা? কি বস্তু আপি চাই আছা? চ' ফ্ৰেণ্ডছ, আজি কি আছে আপোনালোকে গম পায় নে? চ' থাম্বনেইল চাই গম পাব পাৰে। চ' আজি কি আছে? বাৰ্থডে। কাৰ বাৰ্থডে? চ' একেবাৰে গাইজ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ বাবে সকলোবোৰ আহিছে আৰু কেনে হৈছে? চ' আৰু মজা হ'ব, সন্ধিয়া একেবাৰে মজা হৈ আছে। চ' ভিতৰৰ বস্তুটো পিছত দেখাম। চ' সন্ধিয়া একেবাৰে লগ পাম আপোনালোকক। বৰ্তমান একেবাৰে ফিটফাট হৈ আছোঁ আৰু এইফালে চাওক। চ' ময়ে কৰিছোঁ আৰু লগত বাইদেউখন আছে, একেলগে ডেক'ৰেশ্যনটো কৰিছোঁ আৰু এইফালে আমাৰ বিশিষ্ট অতিথি আহিছে, গোটেইকেইজন বিশিষ্ট অতিথি এইফালে। চ' আৰু আহিব লগা আছে। ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ চুপাখনা। আমাৰ খানা আৰম্ভ এইফালে অনুকূলে মাংস দিয়াত এইফালে খানাটো কেনে লাগিল? বঢ়িয়া। কেনে লাগিছে? খাই লো আগতে। মোৰ বাৰ্থডেৰ একেবাৰে স্পেচিয়েল মানুহবিলাক সেয়ে আৰু মানে বহুত কৰিছে মোৰ বাবে, ধন্যবাদ। এইফালে খুৰীমা আছে, এইফালে বাইদেউ আটা মাৰি আছে, এইফালে বৌ আছে। চ' বহুত ধন্যবাদ। আৰু আছে এইফালে আছে। চ' এইফালে খুৰীমাই লুচি পুৰি আছে, বহুত ধন্যবাদ। এইফালে মাংস বনাইছে আমাৰ দাদা, একেবাৰে টেষ্টি মাংস বনাইছে, সকলোৱে কৈছে মজা লাগিছে খাই। চ' এইফালে পুৰি আছে। এতিয়া আমি কেক কাটিম, কেক। চ' গাইজ, বৰ্তমান আমি কেক কাটিবলৈ লৈছোঁ আৰু বাৰ্থডে সকলোবোৰ থকাৰ বাবে বহুত ধন্যবাদ সকলোকে আৰু সকলোবোৰ আছে। চ' এতিয়া কেক কাটিম, কেক ৰেডি সকলোবোৰ আছে, চাওক কেইফালেবোৰ আছে, সকলোবোৰ আছে আৰু সকলোকে ধন্যবাদ। মোৰ বাৰ্থডেত সকলোৱে আহিছে আৰু সকলোৱে কেনেকুৱা পাইছে খাই লৈ ক'ব আৰু শেষত। যেতিয়া আমি কেকটো কাটো। এইফালে গোটেইবিলাক আছে, কেনে লাগিছে? এইফালে স্পেচিয়েল গিফ্ট দিছে, এইফালে চ' ভাল লাগিছে, দিব লাগে, ভাল বস্তু দিছে। চ' এইটো নহ'লে আমি থাকিব নোৱাৰো, সুবিধাজনক, কাৰণ আমি ভ্ৰমণ কৰি থাকো না, আমি ভ্ৰমণ কৰি থাকো। আৰু এইফালে আছে, কেনে লাগিছে? বহুত ভাল লাগিছে, চ' খুবেই ভাল লাগিছে, সকলোবোৰ আহিছে। এতিয়া বিশেষ আলহী আহিছে এইফালে। কেনে লাগিছে খাই? বঢ়িয়া। কেনে হৈছে? কেনে পিছত চাহ? বঢ়িয়া হৈছে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ বহুত। এইফালে চাহ দি আছে। আমি এটা আপোনালোকৰ বাবে সুন্দৰ গান গাবলৈ চেষ্টা কৰিম আৰু মহা আছে আমাৰ আৰু বাইদেউ আছে, ভাইটি আছে। চ' আমি একেলগে গাই আছোঁ, চাই থাকক।
भी कर डाला दीवाना मैंने उसके शहर को सोरा उसकी गली में दिल को तोड़ा फिर भी सीने से धड़कता है ये दिल मैंने दिल से उसे निकाला ये दिल दीवाना दीवाना है ये दिल दीवाने ने मुझको भी कर डाला है दीवाना थैंक यू তো সকলোকে লগত ভাল লাগিল আৰু মহা কেনে লাগিছে আজি বহুত ভাল লাগিছে মানে প্ৰকাশ কৰিবই নোৱাৰি গতিকে তোমালোকে এনজয় কৰি থাকা আৰু এইফালে ভাইটি সুন্দৰ গিটাৰ বজাইছে ধন্যবাদ কেনে লাগিছে আজি মজা একদম সো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা পালে আপোনালোকে ক'ব কমেণ্ট কৰি আৰু কেনে লাগিল বহুত ভাল লাগছে কেনেকুৱা একদম আল্টি খাই কেনে লাগছে খাই মজা খাই মজা লাগছে যায়নি একদম মজা আছে তেনেহ'লে আৰু यार की राती ऐसे नहीं बार समझ रहे हो आप ৰাতিও ভাবি Oh. ৰাতিও ঠাণ্ডা বস্তু গাইছ দে আৰু হ'ব দে আৰু কিবা এটা চ' ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ बाय বাই